নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউবৰ অন্য এটা ভিডিঅ আৰু আজি মজা এটা ব্লগ লৈ আহিছোঁ আপোনালোকৰ কাৰণে আৰু চাই থাকিব ভিডিঅ'টো শেষলৈকে একদম পুৰা মজাকৈ দেখুৱাই থাকিম আপোনালোকক চ' ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আজিৰ ব্লগটো আৰম্ভ কৰিছোঁ এটা জুই চলাৰ পৰা আৰু আপোনালোকে দেখিছে এইটো এইম জুই চলাই এইটোকে জুই চলা হয় আৰু এই জুই চলাৰ পৰা আপোনালোকক আজি মই ভিডিঅ'টো আৰম্ভ কৰিম কিয়নো আপোনালোকে ভাবিছে চাগে এই জুই চলাটো মই কেলৈ লৈছোঁ কাৰণটো হৈছে যে এইটোকে জুই চলাই আমি বহুতে কিনি থাকোঁ আৰু এইটোকে জুই চলাই পটককৈ মানে সোনকালে শেষ হৈ গৈছে যে আকৌ দোকানত গৈ আকৌ কিনিব লাগে সেইকাৰণে মই ভাবিলোঁ কিন্তু এইটোকে জুই চলাইটো অকণ সৰহকৈ কিনি একেগত খুৱাই মানে এটা বক্সত কেনেকৈ মানে ভৰাই থ'ব পাৰি আৰু কেনেকৈ ইউজ কৰিব পাৰি আপোনালোকক মই সেইটো দেখুৱাম আৰু সেইটো এটা ট্ৰিক্স লৈ আহিছোঁ আৰু আজিৰ এই ট্ৰিক্সটো মানে আপোনালোকে কি ব্যৱহাৰ কৰিব আৰু কেনেকৈ ব্যৱহাৰ কৰিব আপোনালোকক সকলোবিলাক দেখুৱাম আৰু মই আজি কি ব্যৱহাৰ কৰিছোঁ আপোনালোকক দেখুৱাইছোঁ আৰু এতিয়া মই চাওক আপোনালোকে দেখিব পাৰিছে মানে ভিটামিন কেপচুলৰ বক্স হয় আপুনি যিকোনো বক্স ল'ব পাৰে আপোনালোকে এইটো মই আজি ইউজ কৰিম আৰু প্লাছ আপোনাক লাগিব জুই চলা বক্স 10 টকীয়া পেকেট হয় এইটোকে মেচ হয় 10 টকীয়া 10টা আছে চ' আৰু আপোনালোকক লাগিব ফেব্ৰিক বা কিবা আঠা হ'লেই হ'ল কিবা এটা গাম হ'লেই হ'ল আঠা হ'লেই হ'ল ফেব্ৰিক লৈছোঁ মানে সোনকালে মানে আঠাটো লাগি ধৰে যাতে আৰু লগতে লাগিব এখন কেঁচি বলক এতিয়া মই আপোনালোকক এই ট্ৰিক্সটোৰ বিষয়ে মই আপোনালোকক কৈ যাম আৰু কৈ যাম এতিয়া মই আপোনালোকে দেখিব পাৰিছে এতিয়া মই যিটো জুই চলা বক্স কিনি আনিছিলোঁ 10 টকীয়া জুই চলা বক্স আৰু এই জুই চলা বক্সটো এতিয়া মই খুলিম আৰু খুলিছোঁ মই আৰু এতিয়া আপোনালোকে এই জুই চলাৰ পৰা কাঠিবিলাক উলিয়াই পেলাব লাগিব আৰু এনেকৈ মেচ বক্সবিলাক মই যেতিয়া উলিয়াই পেলালোঁ আপোনালোকে দেখিব পাৰিছে এয়া চাওক মেচ বক্স চাওক ধুনীয়াকৈ 10টা আছে মেচ বক্স আপোনালোকে দেখিব পাৰিছে আৰু এই যিবিলাক মেচ বক্সৰ আপোনাৰ মানে জুই চলা বক্সৰ এইবোৰ যে খাৰ হয় এই খাৰবিলাক আমি এতিয়া এনেকৈ আৰু ৰেডি হৈ গ'ল মোৰ এই ডাঙৰ মেচ বক্সটি আৰু এই ভিডিঅ'ৰ মূল কথা হৈছে যে আপোনালোকে পেলনীয়া সামগ্ৰী পেলাই নিদি কেনেকৈ নিজৰ ব্যৱহাৰ কৰিব পৰা যিকোনো বস্তু আপোনালোকে বনাব পাৰে আৰু এই বক্সটো আজি মই পেলাই নিদিলোঁ আৰু মই নিজৰ কামত ব্যৱহাৰ কৰিলোঁ এটা ডাঙৰ মেচ বক্স বনাই পেলালোঁ আৰু আপোনালোকে তেনেকৈ বনাব পাৰে চ' আপোনালোকে কেনেকুৱা পালে আপোনালোকে কমেণ্টত জনাব আৰু যিসকলে মোৰ এই চেনেলটোকে ছাবস্ক্ৰাইব কৰক আৰু কমেণ্ট কৰক শ্বেয়াৰ কৰক যি পাৰে চব কৰি দিয়ক সোনকালে 1K কৰক মই সেইটোৱে আশা কৰিলোঁ আৰু আপোনালোকে মোক এনেকৈ মৰম দি যাব আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু আকৌ এটা নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাই আছোঁ অতি সোনকালে চ' থেংক ইউ এণ্ড বাই বাই